নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজৰ ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল অৱশ্যে আপোনালোকৰ বাবে খুবেই ভাল খবৰ আহি পৰিছে। পঞ্চায়ত বিভাগৰ ফালৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। অসম চৰকাৰৰ পঞ্চায়ত বিভাগৰ ফালৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যন আহিছে গ্ৰেড 3 পদৰ কাৰণে আৰু ভেকেঞ্চিমৰ কাৰণে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিমৰ সুবিধা ডিটেইলছখিনি জনাই দিম যে কি পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন আহিছে, কিমান পদৰ ভেকেঞ্চি আহিছে, ভেকেঞ্চিমত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা কি লাগিব, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব, সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিমত এপ্লাই কৰি ল'ব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আহিছে, যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ। আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ লিংক পাই যাব, তাৰ পৰা আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হ'ব পাৰে। যিহেতু আপোনালোকৰ পঞ্চায়ত বিভাগৰ ফালৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি আহিছে অসম চৰকাৰৰ, আপোনালোকৰ গ্ৰেড 3 পদৰ ভেকেঞ্চি আছে। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিমত এপ্লাই কৰি ল'ব পাৰিব। তো বন্ধু বান্ধৱীসকল আপোনালোকে চাব পাৰে যে অসম চৰকাৰৰ আণ্ডাৰত পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ তৰফৰ পৰা ভেকেঞ্চি আহিছে। তো এইটো হৈছে আপোনালোকৰ ভেকেঞ্চিৰ অফিচিয়েল নটিফিকেশ্যন অৰ্থাৎ এডভাৰটাইজমেণ্টখন। আপোনালোকে এডভাৰটাইজমেণ্ট নাম্বাৰটোও চাব পাৰে। তো যিটো নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে আপোনালোকৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ তৰফৰ পৰা, তো আপোনালোকক এইটো নটিফিকেশ্যনৰ সুবিধা তথ্যখিনি জনাই দিম যে কি পদৰ ভেকেঞ্চি আছে, কিমান পদৰ ভেকেঞ্চি আছে, ভেকেঞ্চিমত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা কি লাগিব, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিমত এপ্লাই কৰি ল'ব পাৰিব। তো যিটো নটিফিকেশ্যন আছে আপোনালোকে চাব পাৰে যে অসম চৰকাৰৰ তৰফৰ পৰা নটিফিকেশ্যনটো প্ৰকাশ কৰা হৈছে। আপোনালোকে চাব পাৰে যে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ তৰফৰ পৰা ভেকেঞ্চিবোৰ আহিছে। তো যিটো নটিফিকেশ্যন আছে নটিফিকেশ্যনখনত আপোনালোকে চাব পাৰে যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিৰ এপ্লাই প্ৰক্ৰিয়াটো 4 ডিচেম্বৰৰ পৰা আৰম্ভ হৈ গৈছে। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 18 ডিচেম্বৰ 2024। তো যদি আপোনালোকে ইচ্ছুক হয়, যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিমত এপ্লাই কৰি ল'ব পাৰিব। এতিয়াও এপ্লাই কৰাৰ ডেট আছে। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তো বন্ধু বান্ধৱীসকলে যিটো নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে আপোনালোকৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ তৰফৰ পৰা, ভেকেঞ্চিৰ নটিফিকেশ্যনটো আপোনালোকে প্ৰথমতে চাই লওক কি পদৰ ভেকেঞ্চি আছে, কিমান পদৰ ভেকেঞ্চি আছে। যিহেতু ইতিমধ্যে ভেকেঞ্চিমৰ এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে, তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ভেকেঞ্চিমত এপ্লাই কৰি ল'ব পাৰিব। যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিমত এপ্লাই কৰি ল'ব। তো যিকেইটা ভেকেঞ্চি আছে আপোনালোকে চাব পাৰে যে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ তৰফৰ পৰা ভেকেঞ্চিবোৰ আহিছে। আপোনালোকে চাব পাৰে ভেকেঞ্চিৰ অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকক দেখাই দিলোঁ। তো ইয়াতে আপোনালোকে চাব পাৰে যে IT বেছ প্ৰফেশ্যনেল পোষ্টৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। ভেকেঞ্চিমত এপ্লাই কৰিব হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে যে আপোনালোকে BSc কৰা হ'ব লাগিব IT বা কম্পিউটাৰ ছায়েন্সত, নাইবা BCA কৰা হ'ব লাগিব, নাইবা BTech কৰা হ'ব লাগিব। তেনেহ'লে কিন্তু আপোনালোকে ভেকেঞ্চিমত এপ্লাই কৰিব পাৰিব। ভেকেঞ্চিমৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে 30,000 টকাকৈ দিয়া হ'ব পাৰ মান্থ হিচাপে, লগতে আপোনালোকৰ গ্ৰেড পেও থাকিব। এজ লিমিটটো আপোনালোকে চাব পাৰে যে মেক্সিমাম এজ লিমিট দিয়া হৈ আছে 38 বছৰ। তো ভেকেঞ্চিসমূহৰ বাবে যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিমত এপ্লাই কৰি ল'ব। যিহেতু এপ্লাই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে, পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ তৰফৰ পৰা ভেকেঞ্চিবোৰ আহিছে। তো আপোনালোকক অফিচিয়েল নটিফিকেশ্যনটো দেখাই দিলোঁ, লগতে আপোনালোকক সুবিধা তথ্যখিনি জনাই দিলোঁ যে ভেকেঞ্চিমত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা কি লাগিব, ভেকেঞ্চিমৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব, কেতিয়াৰ পৰা এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হ'ব, কেতিয়ালৈকে থাকিব এপ্লাই প্ৰক্ৰিয়া, সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাই দিলোঁ এইটো নটিফিকেশ্যনৰ জৰিয়তে। তো যদি আপোনালোকে ইচ্ছুক হয়, যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিমত এপ্লাই কৰি ল'ব পাৰে। ভেকেঞ্চিমৰ এপ্লাই প্ৰচেছটো আপোনালোকে চাব পাৰে যে কেনেধৰণে এপ্লাই কৰিব লাগিব। ভেকেঞ্চিমত আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ ভেকেঞ্চিমৰ কাৰণে এপ্লাই কৰিব লাগিব। আপোনালোকে চাব পাৰে যে rural.assam.gov.in এইটো হৈছে আপোনালোকৰ অফিচিয়েল ৱেবছাইট। তো এই ৱেবছাইটত গৈ আপোনালোকে ভেকেঞ্চিমৰ কাৰণে এপ্লাই কৰিব পাৰিব। তো ৱেবছাইটৰ লিংকটো মই হোৱাটছআপ গ্ৰুপত দি দিম, আপোনালোকে তাৰ পৰা গৈ এপ্লাই কৰিব পাৰে। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে। যদি এই ভিডিঅ'টো ভাল পাইছে, যদি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰীমূলক হৈছে, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব পাৰে। কিবা সুধিব থাকিলে কমেণ্টত জনাব পাৰে। তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।